নমস্কাৰ বন্ধুসকল মাইনুপম্পি ব্লগ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি নটিফিকেশনটো এলাউ কৰি দিব এতিয়া আহি পালোহি আমি বগী নদীৰ ছয়েলত ইয়াতে বহুত মানুহে এতিয়া খানা খাই আছে চাওক আমিও তাতে আহিলো ছয়েলখন বহুত ধুনীয়াকৈ ৰখা হৈছে ইয়াত বহুত চাফ চিকুণ কৰি আৰু গছ গছনি আছে আৰু ইয়াত খানা খোৱাৰ বহুত ধুনীয়া লাগে পৰিৱেশটো বহুত ভাল লগা পৰিৱেশ এয়া অচিন্ত ই মেৰিণ্ডা লৈ আহিছিলে মেৰিণ্ডা খাই আছে এয়া যদুমণি ইয়াতে বহি বহুত ভাল লাগে এটা ধুনীয়া পৰিৱেশ দেখিছেনে চাৰিওফালে মানুহ ইয়াতে অলপ টাইম থাকি আৰু আমি যামগে ইয়াৰ পৰা আমি এতিয়া ছয়েলৰ পৰা ওলাই আহিছোঁ বাটত মেইন ৰাস্তাত ইয়াত দেখিছে চাৰিওফালে ধাননি পথাৰ কিমান ধুনীয়া লাগিছে আমি যিহেতু খানা খাবলৈ যোৱা নাছিলোঁ তাত সেইকাৰণে আমি অলপ সোনকালে গুচি আহিলোঁ তাৰ পৰা আবেলি হৈছে এতিয়া দেখিছে ধাননি পথাৰ এটা ভাল লগা আমি এতিয়া গৈ আছোঁ ঘৰলৈকে বুলি এলে সোমাই অহাৰ ৰাস্তাটো অলপ বেয়া গাত আছে বহুত এয়া দেখিছে ৰাস্তাটো বেয়া খলা বমা হৈ আছে পকা ৰাস্তা আৰু মেইন ৰাস্তাটো বহুত বেয়া হৈ আছে এফালে অহা যোৱাৰ যদি ৰাস্তাটো ভাল হ'লতেন আৰু ভাল লাগিলেতেন अरे कहना क्या चाहते हो এতিয়া আহি পালোহি আমাৰ লখিমপুৰ বাছ ষ্টেণ্ড এয়া দিগন্ত ৰখি আছে যদুমণি ৰাণা আৰু অচিন্ত সিহঁত যোৱা নাছিলে দিগন্ত যোৱা নাছিলে ৰাণা যোৱা নাছিলে আমি তিনিটা গৈছিলোঁ এয়া লখিমপুৰৰ মিনি KFC বাছ ষ্টেণ্ডত যিখন সৰু হেৰি আছে মিনি KFC বুলিয়ে জনা যায় আমি মিনি KFC বুলি কওঁ